हेलो गाइज जुन्स किचन गार्डन चेनेलले आपनालोक सकलोके स्वागतम जनाइछु। माघर बिहु पालेही आरु बेसी दिन नाइ, केदिनमानहे बाकी आछे। आपनालोकर बिहुर आयोजन केनेकुवा चलिसे? पिठा पना बनाइसे सागे सकलोए নহয় जानो। मोरु चलिसे आरु अलप सलप आयोजन बिहुर पिठा पना बनोवात अलप सलप बनाइछु, किन्तु विशेष आयोजन আগতীয়াকে হৈছে আমাৰ মেজি। आपनालोকক মই ওপৰৰ পৰাই অকমান মেজিটো দেখুৱাই দিম। আজি হৈছে আৰু বনাই ৰবক আপোনালোকক প্ৰথমে ওপৰৰ পৰাই অকমান দেখুৱাই দিছো মেজিটো কেনেকুৱা হৈছে আমাৰ আৰু কিহেৰে বনাইছো। ৰবক এইটো চাওক, এইটো আমাৰ মেজি অকমান জুম কৰি দেখাইছো। এইটো ওচৰৰ পৰা দেখাম বাৰু মই আপোনালোকক। আমাৰ মেজিটো বনাই অলপ আগতে শেষ হৈছে। আজি 4 দিন মান লাগিলে আমাৰ ঘৰত থকা লৰাটাই বনাইছে, ধুনিয়াকে বনাইছে তাহাঁতি মেজিটো। আৰু এই মেজিটো যে কাঠ বা বাঁহৰ নহয়, তলত আছে ধৰক, থিয় হৈ থাকিবলেতো কাঠ বা বান্ধিবই লাগিব। এই মেজিটো হৈছে খেৰৰ, খেৰ মানে ধৰক ধান খেৰ নহয়, ঘাঁহৰ হয়। কিছুমান এনেকৈ আমাৰ ওচৰতে ঘাঁহ আছে, এডোখৰ খালী জেগা আছে য'ত ঘৰ চৰ একো বনোৱা নাই, তেনেকুৱা জেগাত মানে বহুত হৈছে এনেকুৱা ঘাঁহ। সেই ঘাঁহকে কাটি আনি পেলাই বনাইছে। অলপ খেৰৰ নিচিনা বস্তুটো ইকৰা যেনেকুৱা, সেই তেনেকুৱা ধৰণৰ ঘাঁহটো, আৰু তাকে কাটি আনি বনালোঁ। কাঠ বা বাঁহ যে হ'ব লাগে সেইটো কথা নহয় জানো। মেজিটো অগ্নি দেৱতাক সেৱা কৰিব পাৰিলেই হ'ল, সেইকাৰণে এনেকৈ বনাই লৈছোঁ আৰু যেনেকৈ সুবিধা হয়। আৰু এতিয়া ব'লক আপোনালোকক মই অকণমান ওচৰৰ পৰা দেখুৱাওঁ আমাৰ মেজিটো। আৰু তলতে এটা সৰু মেজিও বনাইছে, অকণমান আগতহে মই দেখিছোঁ, সেইটো দেখুৱাম আপোনালোকক। এইফালে চাওক, মিষ্টাৰে ফুলত পানী দি আছে, আপোনালোককো অকণমান দেখুৱাই দিলোঁ। আবেলি যদি ঘৰত থাকে ফুল আৰু পাচলি বাৰীত নিজেই পানী দি পেলাই ভাল পায়। আৰু এটা বস্তু দেখুৱাইছোঁ, এইখন হৈছে আমাৰ ঠেলা। এই ঠেলাখনতে মেজি বনাবলৈ আমাৰ ঘৰত থকা ল'ৰা দুটাই ঘাঁহ কাটি উঠাই আনিছিলে। ঠেলাখন থকাৰ কাৰণে বহুত কামত আহিলে। আৰু এইটো চাওক মেজি কিমান ওখ হৈছে চাওকচোন, বহুত ওখকৈ বনাইছে। মেজিটো দেখিবলৈও বৰ ধুনীয়া হৈছে, জ্বলাবলৈকে দেখোন মন নাযাব। এতিয়া আমাৰ একেবাৰে অকণমানি মেজিটো দেখুৱাইছোঁ, এইটো চাওক। এয়া এনেকৈ বনাইছে। কেঁচা বাঁহ নাই কাৰণে শুকান বাঁহকে এনেকৈ বান্ধি দিছে। কেঁচা বাঁহ হোৱা হ'লে জুই জ্বলোৱাৰ পিছত কি যে ফুটিলেহেঁতেন, বৰ ভাল লাগে আকৌ শুনি পেলাই। সৰু থাকোঁতে মেজি যেতিয়া জ্বলাই বাঁহবোৰ যেতিয়া ফুটে, ইমান যে ফূৰ্তি পাইছিলোঁ শুনি পেলাই। এইফালে আমাৰ কফি বহি পেলাই মোক ধুনীয়াকৈ চাই আছে। এয়া চাওক, মেজিটো একদম ওচৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ। এয়া দেখিছে, এই এনেকুৱা ধৰণৰ ঘাঁহ হয়, দীঘল দীঘল, নাম চাপ নেজানো আৰু কি হয়। জ্বলোৱা দিনালৈকে শুকাই যাব আৰু ৰ'দত, আৰু খুব ধুনীয়াকৈ জ্বলি যায়। দেখিবলৈ ভালেই হৈছে। আৰু অকণমানি মেজিটোনো কেতিয়া বনালে মই সঁচাকৈ দেখাই নাছিলোঁ। আৰু এইটো আকৌ কাঠ বাঁহৰ মেজি দেখুৱালোঁ। এতিয়া ৰেচিপিটো দেখুৱাব লাগে। মই আন্ধাৰ হ'ব বুলি লৰালৰিকৈ মানে বাহিৰত আহি মেজিটো আপোনালোকক দেখুৱাইছোঁ, কাৰণ এতিয়া 5টা বাজিলে আৰু সোনকালে আন্ধাৰ হয়ে আৰু ঠাণ্ডা দিনত। ৰেচিপি একেবাৰে সহজ, লাডু কেইটামান বনাইছিলোঁ। মই ভিডিঅ'টো আপোনালোকৰ কাৰণে কৰি ৰাখিছোঁ, কালিয়ে বনাইছিলোঁ। কেইটামান বনাইছোঁ, বেছি বনোৱা নাই, বনাব লাগিবহে কাইলৈ বনাম আৰু আজি নবনাওঁ। চাউল খুন্দিবলৈও আছে। আৰু বিহুৰ আগত বা পাছতহে পিঠা পনাবোৰ খাই ভাল লাগে নহয়নে? সেইকাৰণে মই কেইটামান লাডু কালিয়ে বনাইছিলোঁ। আৰু একেবাৰে সহজ ৰেচিপি সেইটো, চবেই হয়তো বনাবলৈ জানেই চাগে। তথাপিও আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। তেনেহ'লে ব'লক মোৰ পাকঘৰলৈ যাওঁ। প্ৰথমে মই শুকান কেৰাহী এখনত এয়া আলমণ্ডকেইটা ভাজি লৈছোঁ। আলমণ্ডকেইটা ভাজ খোৱাৰ পিছত এতিয়া মই পিঠাগুড়িখিনি ভাজিছোঁ। গোটেইখিনি পিঠাগুড়ি নবনাওঁ, অলপমান পিঠাগুড়ি ইয়াৰ পৰা ল'ম, বাকীখিনি ভাজি পেলাই থৈ দিম, পিছত অন্য কিবা বনাম। এইখিনি হৈছে ৰুকি লোৱা নাৰিকল। এতিয়া নাৰিকলখিনি মই এখন কেৰাহীত ভাজি ল'ম। অকণমান শুকানকৈ ভাজিম, বৰ বেছিকৈও নাভাজোঁ, একেবাৰে ৰঙচুৱা হোৱাকৈ অলপমান ভাজি ল'ম, যাতে ইয়াত পানীখিনি নাথাকে। নাৰিকলখিনি ভজা হৈ গ'ল। এতিয়া মই এয়া গুড় লৈছোঁ। এই কাপটোৰে মই 2 কাপ গুড় লৈছোঁ। যদি মিঠা কম খায় অকণমান কমায়ো দিব পাৰে। আৰু গুড়খিনি জ্বলি নাযাবলৈ অকণমান পানীও দিছোঁ। এয়া আধা চামুচতকৈও কম ঘিউ দিছোঁ। ঘিউ দিলে টেষ্টটো ভাল হয়। এতিয়া গুড়খিনি মই গলিবলৈ দিম। ভাজি থোৱা এলমণ্ডকেইটা এতিয়া মই মিক্সিত গুড়ি কৰি ল'ম। আৰু এইখিনি দেখিছে নহয়, গুড়খিনিও পাক খাইছে আৰু
আৰু অকণমান পাক খালে মানে গুড়খিনি হৈ যাব। জুইটো অলপ কমাই দিছোঁ আৰু অকণমান পগালে গুড়খিনি হৈ যাব লাগে। এয়া চাওক গুড়খিনি পাক খালে সঠিককৈ পাক খাইছে নাই সেয়া চেক কৰিবলৈ মই এবাটি পানী লৈছোঁ আৰু তাতে কেইটোপালমান গুড় পেলাই লৈছোঁ আৰু এয়া দেখিছে নহয় টান হৈছে। গুড়খিনি পগোৱা হৈ গ'ল, গেছৰ জুইটো অফ কৰি দিলোঁ। এতিয়া দিছোঁ এয়া ভাজি লোৱা পিঠাগুড়ি একাপ। মই একাপ পিঠাগুড়িয়ে লৈছোঁ কাৰণ ইয়াত মই নাৰিকলো একাপ দিম। 2 কাপ গুড়ত মই এয়া একাপ পিঠাগুড়ি আৰু একাপ নাৰিকল গুড়ি দিম। পিঠাগুড়িখিনি এতিয়া ভালকৈ মিহলি কৰি লৈছোঁ আৰু এয়া দি দিছোঁ নাৰিকলৰ গুড়ি। এয়া দেখিছে নাৰিকলৰ গুড়ি বহুত মই বেছি এটাও ভজা নাই, কিন্তু পানী নথকাকৈ ভাজিছোঁ। আৰু এতিয়া গোটেইখিনি বস্তু মই ভালকৈ মিহলি কৰি ল'ম। মিঠাটো যদি অকণমান কমাই খায় তেতিয়াহ'লে গুড় 1 কাপ আধামান দিলে হৈ যাব। যদি নাৰিকলৰ গুড়ি নিদিয়ে তেতিয়া পিঠাগুড়িৰ পৰিমাণটো অকণমান বঢ়াই দিব। আৰু এইখিনি হৈছে ভাজি যে লৈছিলোঁ এলমণ্ডখিনি, সেইখিনি গুড়ি কৰি 3-4 চামুচমান ইয়াত দি দিছোঁ আৰু এতিয়া ভালকৈ এইখিনি মিহলি কৰি ল'ম। এতিয়া একেবাৰে শেষত অকণমান ঘিউ দি দিছোঁ ওপৰতে। গুড়খিনি পগাওঁতেও অকণমান ঘিউ দিছিলোঁ, কিন্তু একেবাৰে শেষত যদি অকণমান ঘিউ দিয়া যায় তেতিয়া গোন্ধটো থাকি যায় আৰু লাডুটো খাবলৈও ভাল লাগে। আৰু এয়া দেখিছে একেবাৰে চুব পৰা গৰম হ'ল। এই সময়তে মই লাডুটো বনাম। একেবাৰে সহজ এই লাডুটো বনাবলৈ। আপোনালোকে দেখিছেই, প্ৰায় সকলোৱে আপোনালোকে চাগে বনায়েই। সহজ যেন লগা এই লাডুৰ ৰেচিপিটোত যেতিয়াই মই আলমণ্ডৰ পাউডাৰখিনি দি দিলোঁ, লাডুটোৰ টেষ্ট সম্পূৰ্ণৰূপে বদলি হৈ গ'ল। খাবলৈ খুব ভাল লাগে আৰু হেল্ডিও হয়। আৰু বনাই থাকোঁতেও কোনো টেনশ্যন নাই, ঠাণ্ডা হ'লে টান হ'ব বুলি আপোনালোকে দেখিছে। অকণমান ঠাণ্ডা হোৱাৰ পিছতহে মই লাডুটো বনাইছোঁ। একেবাৰে গৰমে গৰমে বনাব নালাগে, হাত ফুৰি যোৱাকৈ। লাডুটো বনাই থাকোঁতে যদি অকণমান টান হৈ যায়, পানী ছটিয়াই দিব ওপৰতে আৰু গেছত অকণমান গৰম কৰি দিব মিশ্ৰণখিনি, তেতিয়া পুনৰ লাডুটো বনাব পৰা হ'ব। আৰু এইফালে মোৰ লাডুৰ প্লেটিঙো ৰেডি হ'ল। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু আপোনালোক সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল। আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, পুনৰ লগ পাম। নমস্কাৰ।